হেল্ল' বন্ধুসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া নতুন এটা ব্লগ বনাওঁ বুলি ভাবিছোঁ। আজি মানে 5টা বজাত কাম ছুটি হৈ গ'ল আমাৰ। ছুটি কৰি আহি ক'লৈ যাওঁ ক'লৈ নাযাওঁকৈ লগৰ দুজনৰ লগত ওলাই আহিছোঁ আমি আজি। নতুন গাঁও বুলি কয়, তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ এখন নতুন গাঁও বুলি আছে মানে গুইজান ফালে। সেই গাঁওখনতে মানে এখন অইলৰ ডাঙৰ দলং আছে। তাৰ পৰা মানে তাৰ নৈবিলাকৰ যিটো পৰিৱেশ বহুত ধুনীয়া লাগে বুলি কৈছে আৰু লগৰকেইজনে। সেইকাৰণে মই যাওঁ বুলি ভাবিছোঁ তালৈ এপাক। 5টা বজাত ছুটি হ'ল যেতিয়া নেকি, এতিয়া কিন্তু কি কৰিম, সেইকাৰণে মানে এটা ব্লগে আৰম্ভ কৰি দিছোঁ। আপোনালোকে চাব, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক কিমান ধুনীয়া পৰিৱেশৰ মাজে মাজে গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাব স্কিপ নকৰাকৈ পূৰা একদম শেষলৈ। বহুত ধুনীয়া ঠাই এডোখৰ দেখাম আপোনালোকক, দলংখনো দেখাম, চাই থাকক। Stay high for the most of time. Meet a stranger, jump right in your car. Waking up on your sofa next to half-filled bottles from last night. I don't even know where we are. I'm naked and I don't know you. But if you wanna go sometime, if you wanna leave this town, baby, I'm lost, I'm fading now. Baby, I'm lost, I'm fading now. Tell me if you wanna go sometime. ইমান ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজে মাজে আমি গৈ আছোঁ। এই ৰাস্তা চাওক কিমান ধুনীয়া, ৰাস্তাবিলাক চাওকচোন কিমান ধুনীয়া, ভাল লাগিছে, গৈও ভাল লাগিছে। আৰু কি বুলি কয়, এফালে গছ চাওকচোন, ৰাস্তাটো দুইফালে একদম ধুনীয়া ধুনীয়া শাৰীকৈ গছ আছে। এই বহুত ধুনীয়া পৰিৱেশ, ৰাস্তাটোতে বহুত ভাল লাগিছে। ব'লক আমি ডাইৰেক্ট আপোনালোকক মাগুৰি বিলত লগ পাই আছোঁ। Just to make me feel again I wanted something real, so just escape for a moment. বৰ্তমান আহি আমি এতিয়া নতুন গাঁৱৰ অইলে দিয়া দলংখন পাই গ'লোহি। কিমান ধুনীয়া চাওকচোন, কিমান ডাঙৰ। ইয়াৰ পৰা মানে একদম এটা বহুত ধুনীয়া পৰিৱেশ দেখিবলৈ পোৱা যায়। সেইকাৰণে আমি এনেই ৰুমত থাকিনো কি কৰিম, নতুন এটা ব্লগ বনাওঁ বুলি মানে নতুন গাঁৱৰ দলঙলৈ আহি দিলোঁ। যদি ভাল লাগিলে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব জৰুৰ কৰি দিব, সঁচাকৈ নাপাহৰিব। একদম বহুত কষ্ট কৰিছোঁ মই লাইক আৰু ছাবস্ক্ৰাইব পাবৰ কাৰণে। আপোনালোকে চাওক, মই দেখাই আছোঁ ইয়াৰ মানে ধুনীয়া পৰিৱেশটো। দলঙৰ ওপৰৰ পৰা চাওকচোন, কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। এইফালে চাওক, পাহাৰটো জিলিকি আছে ইমান ধুনীয়াকৈ। সঁচাকৈ এনেকুৱা এটা পৰিৱেশ পালে, গধূলি সময়ত বুলি ক'ব লাগিব, এতিয়া বেলি ডুবিবলৈ হ'ল। এনেকুৱা সময়ত মানে এনেকুৱা এটা পৰিৱেশ দেখিবলৈ পালে সঁচাকৈ বহুত মনটো ভাল লাগে। আৰু এইখন আচলতে নৈ নহয়, এইখনক মাগুৰি বিল বুলি কোৱা হয়। মানে ব্ৰহ্মপুত্ৰৰ ইয়াৰ পৰা বেছি দূৰ নহয়, তাৰ পৰা ব্ৰহ্মপুত্ৰৰ পৰা বৈ অহা এখন সৰু বিল বুলি ক'ব লাগিব। বিলৰ ওপৰতে মানে এই দলংখন বনোৱা হৈছে। তথাপিও বিলৰ পৰিৱেশটো চাওকচোন কিমান ধুনীয়া। এফালে নাও আছে চাওকচোন। দলঙৰ তলৰ পৰা এতিয়া ক'লে উঠি আছোঁ। এখন বহুত ধুনীয়া ডাঙৰ দলং বনাইছে, বহুত ডাঙৰ দলং। নতুন গাঁও বুলি কয় এডোখৰ, তিনিচুকীয়া নতুন গাঁও। বহুত ডাঙৰ দলং চাওক। বৰ্তমান মানে মাগুৰি বিলৰ পৰা আহি ৰুমত পাই গ'লোহি। এতিয়া চাওক, গা পা ধুই পূৰা ক্লিয়াৰ, সন্ধিয়া হ'ব হৈছে, সেইকাৰণে সোনকালে আহি দিলোঁ। মানে ভিডিঅ'টো বেছি দীঘল কৰিব নোৱাৰিলোঁ, কাৰণ সন্ধিয়া হ'ব হ'ল, সেইকাৰণে আহি দিলোঁ। আৰু কি বুলি কয়, এইটো সদায় ব্লগো আপোনালোকৰ আগত দিব পৰা নাই, মানে ডিউটি সদায় আহি থাকিবলগীয়া হয়। ডিউটি নগ'লেও নহয়, গতিকে টাইম পোৱা নাই ব্লগ বনাবলৈ। যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ, দি আছোঁ।
চাই থাকিব এনেকৈ। আজি যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ ভিডিঅ'বিলাক কেনেকুৱা লাগে চাই কমেণ্টত জনাব। তেতিয়া মই মানে যেনে টাইম উলিয়াই হ'লেও ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত। মানে কমেণ্ট কৰি জনালে ভাল লাগে আৰু কেনেকুৱা হৈছে, নিজৰ এটা অনুভৱ হয়, পাৰিছোঁ নোৱাৰিছোঁ কিবা এটা। গতিকে নাপাহৰিব কমেণ্ট কৰিবলৈ। আজিলৈ বাই বাই। আকৌ বেলেগ এটা ব্লগত আপোনালোকক লগ পাই আছোঁ।